নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মই উন্নতি ভিডিঅ'লৈ। আজি আমাৰ ল'ৰাৰ নামকৰণ কৰিছোঁ। তাৰপৰা আপোনালোকে আশীৰ্বাদ কৰিব মোৰ ল'ৰাটো সদায় যেন ভালেই কুশলে থাকে, ভৱিষ্যত যাতে উজ্জ্বল হয় মোৰ ল'ৰাটোৰ। মোৰো প্ৰথমখন সকাম আমাৰ ঘৰখনত। মই বিয়া হোৱাৰ পৰা তেনেকৈ সকাম পতা হোৱা নাছিলে। মই প্ৰথমখন সকাম পাইছোঁ। তেনেকৈ নিয়ম নীতিবোৰ নাজানো, যিহেতু মই এজনী ট্ৰাইবেল ছোৱালী, মই ৰাভা ছোৱালী হয়। আমাৰ ৰাভাৰ নিয়মবোৰ মানে বহুত বেলেগ, আৰু মোৰ মানুহজন আহোম হয়। আপোনালোকে চাই থাকিব, তথাপিও কিমান পাৰোঁ চেষ্টা কৰিম। মাহঁতে দেউতাহঁতে শিকাই দিব, সিহঁতে যেনেকৈ শিকাই দিয়ে তেখেতসকলে শিকাই দিয়াৰ যিমান পাৰোঁ শিকাই দিয়াৰ নিচিনাকৈ কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টিৰ মাজতে কথা এটা কৈ দিছোঁ, যদি আপোনালোকে মোৰ ভিডিঅ'টি প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ আকৌ মানে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব, আপোনালোকে দেখিব। ভিডিঅ'টি শেষলৈকে চাব। মই নিয়মবোৰ যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক, যিহেতু বহুত ব্যস্ত হ'ম তথাপিও দেখুৱাবলৈ চেষ্টা কৰিম। কিবা এটা কৈ দিয়ক আমাৰ আহি পেলাই ভালেই পাইছোঁ বাৰু, খাবলৈ পাইছোঁ। দাদাকো দেখাইছোঁ। তুলিকা ইউটিউবত দিব, ইউটিউব চেনেল আছে যে তুলিকা। এইটো নেমু বমা চক ভাল হ'বলৈ নাই, ভাল হৈ ঘটি চটি দে আকৌ। তুলিকা ইউটিউবত দিব লাগে, ভিডিঅ' কৰি দিছোঁ। ইফালে আমাৰ মানুহবোৰ গোটেই চব্জি কাটি আছে। মাহী আমৈ, তাৰপৰা এজনী পেহী, এইবোৰ চব গুৱাহাটীৰ মোৰ ভাগৰ আলহী। আবু নাই, মই ৰেডি নোহোৱাকৈ বনাওঁ। এইফালে মাহী, মামী, ইফালে মামী, এইবোৰ মোৰ গোটেই ঘৰৰ মানুহ আহিছে। ইপিনে বৰমা, ইপিনে খুৰী। কি লৈছে আপুনি? জলকীয়া জলকীয়া। তাতে চব্জি কাটি আছে, ৰাতিপুৱাৰ পৰা কাটি আছে, এতিয়ালৈ চব্জি হোৱাই নাই কটা। এবাৰ চাই দিয়া। মাইনা, হাই ফেলে। এয়া মাইনা,
নমস্কাৰ আইপিনে নাম হৈ আছে আজি আমাৰ জান 7 মাহত ভৰি দিছেহি আমি ভাবিলোঁ যে আজিয়ে ভাত মুখত দিয়া নিয়মটো কৰি দিওঁ সেইকাৰণে দেউতাক পঠালোঁ গোসাঁইৰ ওচৰলৈ সুধিবৰ কাৰণে গোসাঁই ক'লে পাৰিব বুলি গোসাঁই নিজে ক'লে বোলে মই থালিখন সজাই দিম ধুনীয়াকৈ মানে এক গুলিত দুই চিকাৰ কৰাৰ নিচিনা কথা হ'ল আজি যিহেতু গুৱাহাটীৰ পৰা মোমায়েকো আহিছে সেইকাৰণে নিয়মটো আজিয়ে কৰি দিলোঁ আপোনালোকক আকৌ এবাৰ কৈছোঁ মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব বাৰে বাৰে কৈছোঁ লাইক এটা কৰি থৈ যাব আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চাই যাব ভিডিঅ'বোৰ মোক আগুৱাই যাবলৈ সহায় কৰিব আপোনালোকে আজি বুলিবা টেষ্টটো বেলেগ পাইছো না পেলাই চোৱা আৰু এবাৰ কৈ দিয়া মাহী আছে চবে পাৰে দিব আটা চবে পাৰে